কি হৈছে খান্তটো কি হৈছে বৰ বেয়া হ'ব নাছিল ছাৰ যোৱাকালি আমি পলাই আহোঁতে আমাক হেনো সিহঁতে পাছফালৰ পৰা গুলিয়াই মাৰিছে ৰিলেক্স খান্তনো বেগটোতে ফাইল চাইল আছে এইটো লৈ লওক অ'কে দিয়া আৰু পিষ্টল এইটো আৰু ছাৰক ক'বা আমাৰ কাম অতি সোনকালে শেষ হ'ব ছাৰ এইটো লওক গাড়ী চাবি অ'কে কাম শেষ হ'লে মোক ফোন কৰিব জয় হিন্দ ছাৰ জয় হিন্দ থেংক ইউ প্ৰজ্ঞান ছাৰ এতিয়ালৈ আপুনি কেছটোৰ বিষয়ে ভালকৈ মোক নক'লেই যে সকলো কৈ আছোঁ এটা দীঘলীয়া ছুটী পাই মই বৰ আৰামত আছিলোঁ এদিন হঠাতে আমাৰ ইণ্টেলিজেঞ্চ ব্যুৰ অফিচৰ পৰা মোলৈ ফোন আহিল আৰক্ষীৰ শীৰ্ষ বিষয়াসকলৰ মাজত এটা গোপন আলোচনা চলি আছে আৰু মোকো তালৈকে মাতিছে দিনক দিনে বাঢ়ি অহা শিশু অপহৰণৰ দৰে ঘটনাই গোটেই ৰাজ্যখন তোলপাৰ লগাই আছে দুই এদিনৰ অন্তৰে অন্তৰে শিশু সন্ধানহীন হয় অথচ আমি একোৱে কৰিব পৰা নাছিলোঁ আৰু এদিন গোপন সূত্ৰৰ পৰা পোৱা তথ্য যুগুত কৰি মোৰ ওপৰত এটা ডাঙৰ অপাৰেশ্যনৰ দায়িত্ব অৰ্পণ কৰিলোঁ আৰু সেই অপাৰেশ্যনটো হ'ল অপাৰেশ্যন পেনাল্টি আমাৰ ফাৰ্ষ্ট টাৰ্গেট আছিল মাইকেল সি এঠাইৰ পৰা আন ঠাইলৈ ড্ৰাগছ আৰু শিশুবোৰ ছাপ্লাই কৰে হেল্ল' অঁ ঠিক আছে আহিব দিয়া Come in, sir. Yes, come in. Thank you. Sir, please sit down. Thank you, sir. Sir, আপুনি মোক মাতিছিলে এটা ডাঙৰ অৱস্থানত তুমি যাব লাগিব গোটেই অপাৰেশ্যনৰ লিডটো তুমি ল'ব লাগিব অৱশ্যে ফাইলটো লোৱা অৱশ্যে ফাইলটো লোৱা আৰু ষ্টাৰ্টিং কৰা কাইলৈৰ পৰা অপাৰেশ্যনত যাব লাগিব কোনো সহায় লাগিলে আমাক ক'লে হ'ল আমি সহায় কৰিম কুখ্যাত অপৰাধীৰ সম্পূৰ্ণ ডিটেইলছ থকা এটা ফাইল তেওঁলোকে মোক দি দিলে কেছটো ষ্টাডি কৰিবলৈ গ'লে লগতে মোৰ লগত এজন এছিষ্টেণ্ট দি দিলে আৰু সেইজন হ'ল তই খানখনক এটা আহিব দিয়াচোন
সেইকাৰণে আপোনাক কৈছোঁ পেট অলপ কমাব লাগে মই এবাৰ তাক লগ পাইছিলোঁ কিয়াকো লগ পাইছিলোঁ সিদিনাখন একেলগে আহিছিলে কিয় মই বন্ধাই গ'লোঁ তেজপুৰত যাওঁ বুলি কৈছিলে লগ পোৱা নাই